হয় নাই সেইটো কাৰণে কোমলীয়া বাঁহ কাটিব আহিছো এখন দা কৰি দিম আমি পা হেল্ল' গাইজ গুড মৰ্নিং আজি আকৌ আমাৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি হৈছে 1 জানুৱাৰী আপোনালোকক সকলোকে ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনালো আৰু 2023 চনটো চাগে সকলোৱে ভালে গৈছে আশা কৰো 2024 চনটো যাতে আপোনালোকৰ সকলোৰে ভালে যায় আমাৰো ভালে বেয়া মাজতে গ'ল আৰু 2023 চনটো এতিয়া আজি মানে ঘৰত বহুত কাম আছে যেহেতু বিহু আহি পাইছে সেই কাৰণে বিহু কাৰণে ঘৰত তাৰমানে পুৰা কাম চাম কৰি থকা আছে ধান জলপান খুন্দিব লাগিব পিঠা বনাব লাগিব সেই কাৰণে ধান চান সিজাই আছো মানে জলপান খুন্দিবৰ কাৰণে ধান সিজাই আছো এইপিনে চাওক গাইজ ধান সিজাই আছে জেঠাই এইপিনে জলপানৰ কাৰণে ধান পুৰা ৰেডি কৰি আছে আৰু এই কাম কৰি আছে নাই গাইজ মই কোৱাপাতি কামতে ব্যস্ত হৈ আছো আৰু অকমান লাগে আনিলে নেবু কা এইপিনে গাইজ ধান চান আনিলো ইয়াত মেলিলো এটা মাই এইপিনে ধানখিনি বহলাই দি আছে এইপিনে খুৰীহঁতৰ ধান আৰু এইপিনে এই বৰ্তাহঁতৰ ধান মেলিছে সকলোৱে জলপান খাবলৈ ধান মেলি আছে পুৰা বিহু বুলি কামত লাগি আছে আৰু ধান চান সিজোৱা কিবা কিনি সেইখিনি আমাৰ এইখিনি এইপিনে মায়ে মেলি আছে বঢ়িয়াকৈ এতিয়া গা পা ধুই হৈ গ'ল এতিয়া মানে ভাত খাই আছো ভাতকেইটা আধা খাই হৈ গ'ল চাওক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ ভালে হৈছে খাই আপোনাৰ উৰহি আৰু এইটো শুকান মাছৰ চাটনি আপোনাৰ আছে আপোনাৰ মাংস খাই আছোঁ ভাত কেইটামান আৰু কেইটামান লওঁ আৰু বহা হৈছে খাই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ ভাত চাত খাই পুৰা একদম ৰেডি হৈ গ'লো ৰেডি মানে কি এতিয়া বাঁহ কাটিব আহিছো এতিয়া চুঙা পিঠা খাবলৈ হ'লে কুমলীয়া বাঁহ লাগিব হয় নাই সেইটো কাৰণে কুমলীয়া বাঁহ কাটিব আহিছো এখন দা কৰি দিম আমি পা এখন দাই এতিয়া কাটিম কুমলীয়া বাঁহ আৰু খাব লাগিব চুঙা পিঠা আৰু খাবলৈ বৰ মন গৈ আছে মোৰ চুঙা পিঠা মানে মই বিশেষকৈ খাই বেয়া পাইছিলোঁ যোৱাকালি অলপ মুখত দিলোঁ কিন্তু বহুত ভাল লাগিলে সেইবাবে আকৌ বনাই পেলাই খাম বুলি ভাবি আছো আৰু বলক এতিয়া আমি বাঁহ কাটিবলৈ যাওঁ গাইজ চাওক বাহনী তল আহি পাই গ'লো এইখনে আমাৰ বাহনীখন এইপিনে এইখিনি এইপিনে বাঁহ চাৰিও চাইডে বাঁহে বাঁহ এই তালৈকে বাঁহ লাগিলে কণ্টেক্ট কৰিব এডালত 4 অনা এইফালে চাওঁ গাইজ কেইটা হৈছে হিচাপ কৰি চাওঁ 1 2 3 4 5 6 7 7টা আৰু ইফালে এটা কাটি আছে 8টাই হৈ যাব গাইজ এয়া লৈ লৈছোঁ খাব লাগিব ৰ'দত ঘামি টিকি অৱস্থা নাইকিয়া হৈ গৈছোঁ ঠাণ্ডাটো ঠাণ্ডা গৰমতো গৰম কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকৈ খাওঁ দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই গাইজ আজিৰ দিনটোত বহুত কাম কৰিলোঁ তাৰমানে এইখিনি পকা কৰিছিলোঁ মই পকা কৰা এইখিনি ঘৰতে পকা কৰিছিলোঁ এইখিনি বঢ়িয়াকৈ ভাল হৈছে নাই কমেণ্ট কৰি ক'ব মই এনে কৈছোঁ আৰু ধুনীয়া হৈছে তাৰপিছত এইখিনি আগত কৰা বাৰু মাটিখিনি ভৰাই এইখিনি সমান কৰিলোঁ হাৰি চাৰি মাৰি পিটি কৰি এতিয়া ধানখিনি আনিব যাওঁ জেঠাই পুৰি থাকিব চুঙা পিঠাকেইটা এতিয়া ধান আনিব যাওঁ বলক এইফালে চাওক গাইজ এয়া আমাৰ চুঙা পিঠা হৈ গৈছে এতিয়া খাবলৈহে লাগে আৰু গাখীৰ চাহ লগত মই বাটিত চাহ খাই ভাল পাওঁ কাৰণে খাই লওঁ
বহুত ধুনীয়া লাগিছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ ইমানতে চুঙা পিঠা খাওঁ বাই বাই